हेलो दोस्तों आपको तमाम भिडिओ মোৰ ইউটিউব চেনেল আকাশদ্বীপ ব্লগছ লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো বহুতেই খতৰনাক হ'বলৈ গৈছে কাৰণ এটা মানে বস্তু এটা দেখাম আপোনালোকক ৰিভিউ কৰিম। মানে সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিছো, মানে বিজনেছ আৰম্ভ কৰিছো, সেইটোৱে ভাবিলোঁ মানে दिखाम किनु बिजनेस किनु की সকলে दिखाम। तो वीडियो में मेरे साथ बने रहिए लास्ट तक, लाइक शेयर सब्सक्राइब ठोक दीजिए। कि নহয় মই দেখুৱাই আছো মানে 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 কথাটো হৈছে মই মানে সৰুকে টিকুট মানে এটা মানে দোকান আৰম্ভ কৰিছো, মানে পাৰ্ট টাইম জব হিচাপে। তো দোকানখন হৈছে এইখন চাইলে মোৰ দোকানখন এইখন টিকুট মানে চানা দোকান এখন আৰম্ভ কৰিছে। তো আপোনালোকক সকলো দেখুৱাম কৰাম বুলি ভাবিছো, মানে কেনেকা কি কৰিম দেখুৱাই বনে ৰহি মেৰে সাথ। চানা দোকানতে সব আছে, চানা এই ঘুগুনি আছে, ডিম আছে, সেয়া মটৰ বুট যি লাগে আৰু সব পাম। প্ৰথমতে মই হেৰিটো কৰি ধূপটো জ্বলাই লওঁ। দোকান মানে খুলিছে, এতিয়ালৈকে ধূপ চুপ জ্বলোৱাই নাই, জ্বলাই আছে। তো ধূপ চুপ জ্বলাই কৰি লওঁ, দোকানটোৰ আগতে ধূপ চুপ জ্বলোৱাই নাই, ধূপ চুপ জ্বলাই কৰি লওঁ। তো ধূপ চুপ জ্বলাই কৰি লওঁ আৰু নেকি। দোকানৰ ফাৰ্ষ্ট বহনি আমাৰ বৰ্তাই কৰি দিলে আৰু ঘুগুনি লৈ পেলাই। এই বৰ্তাই শুনি লওক, বৰ্তা লওক নাই বহনি আৰু প্ৰথম আপোনাৰ দিয়ে যাত্ৰা হৈছে আৰু বৰ্তা দিয়ে যাত্ৰা হৈছে প্ৰথম দেখুৱাই আছে। এয়া ফুল ডিটেইলছ দেখাম আপোনালোকক। এয়া চাওক, ঘুগুনি আছে, কণী আছে, এয়া চানা, এয়া মেইন চাটনি আছে, या मेन अस्त्र चाकू से काटेगा हम। तो दोस्तों हमारे दुकान माने दादा एजन है छाना लगे सब केनेका टाइपर बना छाना चाय थको दादा देखो दिए। प्रथमते मटर ढाल देगा, मटर अलग अकणमान बादाम নহয় এইটো বুট এইটো মগু আৰু বাদামটো দিব, এইটো ভুট জলকীয়া দিম বাৰু, সব দিম। এইটো মেইন সিজাই পেলাই ভাজি দিয়ে। और ये रहा बादाम, काचा बादाम है, भाजा बादाम है, बादाम दी दिलो कुटरू ये रहा बुट माने भाजी शुकान के भाजी जाए। मटर दी दिम, बुट अकन दी दिलो, मटर अकन दी दिलो। और ये रहा निमक, ये तो दीबई लगे ना, निमक तो अकन दी दूँ, निमक तो अकन दी दूँ। ये गुड़ी जलकिया निमकটো কমি যাব, নিমকটো অকণমান দি দিছোঁ। এই ৰহা মিঠাতেল অকণ দি দিওঁ, লেম্বুটো দিব, দিম চব। এইটো চাটনি মেইন মুখ্য কাৰণ চাটনি, এইটো মানে টেষ্ট এটা আহিব। ধনিয়া হেৰি পদিনাৰ তেতেলী দি বনাইছে। তাৰপিছত দি দিওঁ নেমু অকণ দি দিওঁ, নেমু অকণ দি দিলোঁ। তাৰপিছত পিঁয়াজ অকণ এফালে দেখাই দিম, পিঁয়াজটো দি দিওঁ। এয়া কেনেকা বনাই দেখাই দিয়ে। ये रहा भूत जलेगा, इससे काट के देंगे हम। काटी दिए चाना हो गला रे, मिला मारो दी दी ये बनाए तो बनाए ऐसे चाना। দাদাজনক চানা দিওঁ 10 টকাৰ লাগে, এইখন হেতা দি 2 হেতা দিব লাগে। এয়া 5 টকা, 10 টকা হৈ গ'ল। এতিয়া এনেকা কৰি হৈ গ'ল 10 টকা চানা, 10 টকা লওক। এয়া এজন দাদাই লৈছে 10 টকা চানা। কংগ্ৰেচুলেশ্যন চানা না, নেক্সট টাইম আহিব কৈ দে। তো আপোনালোকে আহিব এনেকৈ আৰু দেখুৱাই আছে ৰ'ব। তো ডিমটোক বাকলি চাকলি গুচোৱা হৈ গ'ল। সেয়া এতিয়া চাকু দি দুফাল কৰি দিওঁ এনেকৈ, দুফাল কৰি পেলাই এতিয়া এয়া নিমখ অকণ মাৰি দিওঁ আৰু স্পেচিয়েল এটা হেৰি চাটনি এটা দি দিওঁ। স্পেচিয়েল চাটনি মাৰি দিলোঁ, বাপ খাব। এয়া পিঁয়াজ অকণ দি দিওঁ, বাস হৈ গ'ল। এয়া ডিম ৰেডি, এক খুৰাক ডিম দি দিলোঁ। এলক খুৰা
ডিম খাই পেলাই ক'ব কেনেকুৱা টেষ্ট হৈছে কেনেকুৱা ষ্টাইলত বনাইছে ডিমটো অলপ খাই পেলাই ক'লেই হ'ল আৰু তো দাদা এজনক মানে ঘুগুনি লাগে তাকে এতিয়া দিওঁ 40 টকা দোস্তো এইখনেই আছিলে টিকুটমানি নুনুচা দোকান এয়া আৰু খুলিছিলোঁ মানে কি এনেই পাৰ্ট টাইম জব হিচাপে তো চানা দোকানখন মানে এনেকুৱা হিচাপে খুলিলোঁ যে আবেলি আহিম কৰিম বহিম আৰু বেচা কিনা হয় আৰু যি হয় আৰু নহয় নাই তো এইখনে চব ৰাখিছিলোঁ চাওক লাহেকৈ বিক্ৰী হৈছে আৰু খালী হৈছে বৈয়ামবিলাকো আৰু তো আপোনালোকে যদি আহিব কৰিব বিচাৰে তো মই অকণমান জেগাটো কৈ দিওঁ তো এই ৰাখা আমাৰ দলং চাই লওক এইটো ৰাখা দলং আপোনালোকে চালনা বজাৰ বুলি কৈ দিব চালনা বজাৰ জুতীয়া কছাৰী গাঁও চালনা বজাৰ জুতীয়া কছাৰী গাঁও কৰি পেলাই আহি যাব আৰু এইখিনিতে দোকান এখন আছে দলংখন পাৰ হৈ পেলাই বা চি মেৰা ৰাহা দোকান দেখাই দি আছে এইটো হ'ল দোকান চাই লওক এই ৰাহা দোকান তো আজি এইখিনিয়ে ভিডিঅ' আছিলে টিকুটমানি অকণমান বনালোঁ দেখুৱালোঁ মানে কেনেকৈ কি দোকান খুলিলোঁ কৰিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ অলপ তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নিজৰ বুলি আৰু লগ পাই আছোঁ নতুন এটা জেগালৈ নতুন এটা টপিকলৈ আজিলৈ ইমানে টিল দেন টাটা বাই বাই